হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বেবী হাল্ট ৰেচিপি। আৰু এই ৰেচিপিটো স্পেচিয়েলি সেইসকল মাকৰ বাবে যিসকল মাকে নিজৰ বাচ্চাটোৰ হাল্টক লৈ বহুতখিনিয়ে চিন্তিত হয়, কিয়নো আজিকালিৰ বাচ্চাই ফ্ৰুটছ খাবলৈ আমনি কৰে, ভেজিটেবলছ খাবলৈ আমনি কৰে, কাৰণ তেওঁলোকৰ যিখিনি ফাইবাৰ প্ৰটিন থাকে, নিউট্ৰিশ্যন থাকে, সেইখিনি বস্তুৱে আমাৰ বাচ্চাই আজিকালি খাবলৈ বহুত আমনি কৰে বা সিহঁতক আমি একেবাৰেই খুৱাব নোৱাৰোঁ। ফ্ৰুটছ খুৱাবলৈতো বহুতখিনি অসুবিধা হয়। তাৰ কাৰণে আজি মই এই ভিডিঅ'টো আনিছোঁ যে আহকচোন চাওঁ আমি কেনেকৈ খুৱাব পাৰোঁ বা এনেকৈ খুৱালে আমাৰ বাচ্চাই খায় নে নাখায়, আজি গোটেইখিনি আলোচনা কৰিম। আৰু স্পেচিয়েলি আপোনাৰ যিবিলাক 6 to 1 year বা 13 months বা 9 months বাচ্চা হয়, এই ফুডছখিনি আপোনালোকে সেইসকল বাচ্চাকো দিব পাৰিব যিসকল বাচ্চাৰ আপোনাৰ এতিয়ালৈকে দাঁত অহা নাই বা আমি নৰ্মেলি যেনেকৈ খাওঁ তেনেকৈ যিহেতুকে আমি খুৱাব নোৱাৰোঁ, আমি এইখিনি ফ্ৰুটছ আমি সিহঁতকো তেনেকৈয়ে খুৱাব পাৰোঁ। আজি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো খুব ভাল পাব। আহকচোন চাওঁ কেনেকৈ কি কৰিছোঁ, আজি গোটেইখিনি চাওঁ। আমখিনি প্ৰথমতে বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ। যিহেতুকে মই এইটো মিক্সাৰত দিম কাৰণে সৰু সৰুকৈ পিচ কৰি লৈছোঁ। আৰু মই ডাঙৰো কৰিব পাৰিলোঁ হয়, যিহেতুকে মোৰ বাচ্চা দুটা জাষ্ট 1 year কমপ্লিট হৈছে, 13 months চলি আছে, তো তাৰ কাৰণে সিহঁতক মই দিম, তাৰ কাৰণে মই একেবাৰে সৰু সৰু কৰি লৈছোঁ যাতে মিক্সাৰত দিওঁতে কোনো ধৰণৰ কোনো ডাঙৰকৈ ৰৈ নাযায়। তাৰ কাৰণে একেবাৰে সৰু সৰুকৈ মই পিচ কৰি লৈছোঁ। আৰু লগত মই দিছোঁ ইয়াতে কলৰ বাকলিখিনিও ধুনীয়াকৈ গুচাই লৈছোঁ। বাকলিখিনি গুচাই ইয়াতে মই সৰু সৰুকৈ কলখিনিও পিচ কৰি দিছোঁ। আপোনালোকে জনাবচোন আপোনালোকৰ বাচ্চাই কল খায়নে বা তেওঁলোকক কলটো কেনেকৈ খুৱাবলগীয়া হয়। এতিয়া মই ধুনীয়াকৈ সৰু সৰুকৈ কলটো পিচ কৰি দিছোঁ আৰু মই ইয়াৰ লগত এড কৰি দিম খেজুৰটো বাচ্চাৰ হেল্থৰ গ্ৰ'থৰ কাৰণে বা ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বহুতখিনিয়ে ভাল হয়। আপোনালোকে খেজুৰটো যদি আপোনাৰ বাচ্চা ডাঙৰ হৈছে বা তেওঁলোকৰ ধুনীয়াকৈ দাঁত আহি গৈছে, 2 years হৈ গৈছে বা 1 year কমপ্লিট হৈ গৈছে, দাঁতটো ধুনীয়াকৈ আহি গৈছে, আপোনালোকে নৰ্মেলিও সিহঁতক এটা খেজুৰ খাব দিব পাৰে। ডেইলি 4টাকৈ খেজুৰ দিব পাৰে সিহঁতক। আৰু এতিয়া মই ধুনীয়াকৈ খেজুৰখিনি সৰু সৰুকৈ পিচ কৰি লৈছোঁ কিয়নো ডাঙৰকৈও দিব পাৰিলোঁ হয়, যিহেতুকে মোৰ বাচ্চাক খুৱাম, তাৰ কাৰণে মই সৰু সৰুকৈ পিচ কৰি লৈছোঁ। আৰু এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ অলপ অলপকৈ মিক্সাৰত দি দিম। এতিয়া মই প্ৰথমতে ধুনীয়াকৈ কলখিনি দি দিছোঁ। কলখিনিৰ লগতে মই আমখিনিও দি দিছোঁ। অলপ অলপকৈ মই আমখিনি দি দিছোঁ আৰু ইয়াৰ লগত যিখিনি খেজুৰ কাটি থৈ দিছিলোঁ খেজুৰখিনিও দি দিছোঁ। আৰু ইয়াৰ লগত এতিয়া মই এড কৰি দিম অলপমান তাল মিশ্ৰিটো মই অলপমান সোৱাদ আহিবলৈ, মিঠাটো আহিবলৈ অলপমান তাল মিশ্ৰি দিছোঁ। লগত সিহঁতৰ যিটো ফৰ্মুলা মিল্ক হয় সেইটো এড কৰি দিছোঁ। আমি নৰ্মেলি মিল্ক এতিয়ালৈকে সিহঁতক দিব নোৱাৰোঁ, যিহেতুকে সিহঁতৰ 1 year হৈছে। আৰু আপোনালোকৰ যদি বাচ্চা আছে তেতিয়াহ'লে 6 monthৰ পৰা 1.5 বছৰলৈকে আপোনালোকে কোনো ধৰণৰ ঘৰুৱা গাখীৰ, মানে গৰু গাখীৰ হওক বা ছাগলী গাখীৰ হওক, বাচ্চাক নোখোৱাব, কিয়নো সিহঁতে এতিয়াও হজম কৰিব পৰা হোৱা নাই। আমাৰ পিয়ৰিখিনি ৰেডি হৈ গ'ল আৰু এতিয়া খুৱাম আমি। খুৱাবলৈ যে বহুত অসুবিধা, দেখিছে নহয় কিমান কান্দিব, বহুত আমনি কৰে খুৱাবলৈ। আপোনালোকে জনাবচোন আপোনালোকৰ বাচ্চাক কেনেকৈ খুৱায় বা সিহঁতে ফ্ৰুটছ খাই ভাল পায়নে। আৰু আপোনালোকে মোৰ পৰা এনেকুৱা যদি ভিডিঅ' বিচাৰে তেতিয়াহ'লে জনাবচোন, বাচ্চাৰ হেল্থক লৈ মই কেনেকুৱা ভিডিঅ' আপোনালোকক লাগে বা মই মোৰ বাচ্চা দুটাক কেনেকৈ খুৱাইছোঁ, কি কৰিছোঁ, গোটেইখিনি যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মই আৰু এটা ধুনীয়া ভিডিঅ' হ'লে আপোনালোকৰ লগত আগবাঢ়িম। আজিলৈ আহিছোঁ, বাই বাই।